নাৰায়ণপুৰত মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ চেনেহৰ ককা জগত বনিয়া ককা তেখেতৰ গৃহলৈ আৰু মোৰ বেষ্ট ফ্ৰেণ্ড আছে এনেকে থাকিম ফূৰ্তি কৰি যাম গান গাই যাম আৰু ৰাইজক আমোদ দি যাম আমাৰ মানুহক সময় মন যায় দিল মাংগে মোৰ আমি জুবিনিয়ন দেই আমি জুবিনিয়ন আমাৰ নাৰায়ণপুৰৰ নৰা ভাত মানে নৰাত আমি বহি ভাত খাওঁ এইটো আফটাৰ বিহু আফটাৰ মাঘৰ বিহুত এইটো হয় মানে পুৰা একদম খুব আপোন মানুহ আহিলে হয় আপোন মানুহ হেল্ল' এভৰিৱান, আপোনালোকক আমি বহুত দিন ভিডিঅ' দিবই পৰা নাই। আজি আমি আপোনালোকক কেইদিনমানৰ আগতে আমি ককা এজনৰ ঘৰলৈ গৈছিলোঁ, আমাৰ বহুত মৰমৰ ককা। আপোনালোকে তাত কি কি কৰিলোঁ তাকে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ, চাবচোন। বা তম্বুখন ভাল লাগিছে দেই। অনুভৱে দেউতাক অহা নাই বুলি ভাবি কান্দি আছেহি, মানে দেউতাক আহিব লাগে সেইকাৰণে কান্দি আছে। অকলে নাথাকেই, যিমান মানুহ থাকে চব লগতে থাকিব লাগে মানে। সি উৎপাত কৰিছে নহয় পূৰা, আপোনাৰ মাথা মানে মোৰ গৰম কৰি দিছে। গোটেইখন ভিডিঅ' কৰিম নে লৰাই চাম তেনেকুৱা হয়। এয়া বনাই আছে আৰু ন শিল্পী সমাজৰ আজি মিলন হৈছে, ভাই বন্ধু। গতিকে আমাৰ এটা যেনে শংকৰ মাধৱে লগ পালে মণিকাঞ্চন যুগ বুলি কয়, আমি এতিয়া লগ পাইছো কাঞ্চন জংঘা যুগ। মন যায় নি? মন যায় মন যায়। এয়া আমাৰ খানা আৰম্ভ হৈ গৈছে। জুইত বনোৱা হৈছে, প্ৰথমে মাছ ফ্ৰাই কৰা হৈছে, তাৰপিছত মাংস বনোৱা হৈছে। নাহৰ পাতত মেঘৰ ছায়াই নাচকাজি মোৰ আকাশত ডাৱৰৰে ফুল ফুলকাজি। নাহৰ পাতত মেঘৰ ছায়াই নাচকাজি মোৰ আকাশত ডাৱৰৰে ফুল ফুলকাজি। Thank you. আজি আমি আহিছিলো নাৰায়ণপুৰত, মোৰ অতি মৰমৰ বন্ধু, লগতে দাদাও হয় গৌতম। কিবা এটা কৈ দিয়া। একো নাই, আমি মানে জানুৱাৰীও খাব নোৱাৰিলো, মাঘৰ বিহু খাব নোৱাৰিলো। গতিকে আজি জানুৱাৰী মাঘৰ বিহু দুইটা মিলি পেলাই কথা তৃপ্তিৰ এসাঁজ এবাৰ বৌয়ে বনাই আছে, বিলাহী কুটি আছে। সঞ্চিতা ভিডিঅ' কৰি আছে, তাই সদায় দুখ, তাই মানে ওলাব নোৱাৰে। গতিকে একো নাই, ভাল লাগিছে, সদায় ভাল পাওঁ। কেমেৰামেন নোলায় নহয়, কেমেৰামেন সদায় নোলায় নহয়। আমি এনেকে থাকিম, ফূৰ্তি কৰি যাম, গান গাই যাম আৰু ৰাইজক আমোদ দি যাম, আমাৰ মানুহক সময় যাম। কৈ দিয়ক আকৌ মন যায়। মন যায় দিল মাংগে মোৰ। আমি জুবিনিয়ন দেই, আমি জুবিনিয়ন।
এটা বলতে বলিয়া और दोस्त गौतम इसके पास नागपुर में बहुत मस्ती कर रहे हैं सब पिकनिक मना रहे हैं एक जट घोड़ा गीत কৈ দিয়কচোন কি নাৰায়ণপুৰত এতিয়া আমাৰ নাৰায়ণপুৰৰ নৰাভাত মানে নৰাত আমি বহি ভাত খাওঁ হয় এইটো আফটাৰ বিহু আফটাৰ মাঘৰ বিহুত এইটো হয় মানে এতিয়া পূৰা একদম খুব আপোন মানুহ আহিলে হয় হয় এতিয়া আপোন মানুহ बहुत ভাল লাগিছে মানে